প্ৰত্যেকটো বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু নেতাই ৰচে নানা ৰঙী সপোন। দিছপুৰৰ বাসিন্দা হোৱাৰ সপোনে শুবলৈ নিদিয়ে বহুত যুৱ নেতাক। দিছপুৰীয়া হ'বলৈ কঁকালত টঙালি বান্ধিছে। কাৰোবাৰ সপোন পূৰণ হয়, কোনোবা আকৌ ধমকি ৰয়। মুঠৰ ওপৰত প্ৰত্যেকটো নিৰ্বাচনতেই নতুন নতুন মুখ দেখিবলৈ পায় ৰাইজে। 2021ত ৰূপেশ গোৱালা, তৰংগ গগৈ, অখিল গগৈ, হেমাংগ ঠাকুৰীয়াই তেওঁলোকৰ সপোন পূৰণ কৰিছিল। ঠিক তেনেদৰে এইবাৰো সাজু বহুত যুৱ নেতা। পিছে তেওঁলোক কোন কোন? আমি আজি দেখাম এনে কেইগৰাকীমান নেতা যিয়ে কংগ্ৰেছ দলৰ একেবাৰে ঘৰুৱা সদস্য হৈও নিজৰ ঘৰ বাদ দি বিজেপিত যোগদান কৰিছিল। তাৰ পাছত বিজেপিক আদৰি লৈ বিজেপিৰ হৈ সপোন দেখিছে। প্ৰথমেই তালিকাত আছে ৰাতুল শৰ্মাৰ নাম। বৰ্তমান বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হাজোৰ সন্তান ৰাতুল শৰ্মায়ো সপোন দেখিছে। সপোনৰ পিছত উঠি পৰি লাগিছে। 2016 আৰু 21তো সপোন দেখা ৰাতুল শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকাৰ একেবাৰে ঘনিষ্ঠ মানুহ। কংগ্ৰেছ দলত থকাৰে পৰাই দুয়ো হৈছিল সতীৰ্থ। এইবাৰ আকৌ ৰাতুল শৰ্মাই সপোন দেখিছে নৱগঠিত গুৰেশ্বৰ সমষ্টিত। ৰাতুল শৰ্মাৰ পিছত আকৌ নাম আছে মানস বৰাৰ। 2014 চনত MP হোৱাৰ সপোন ৰচা মানসৰ অলপতে উদয় হোৱা নাছিল ভাগ্য। প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানসে আকৌ দিছপুৰৰ বতাহজাক গৰম কৰি তুলিবলৈ এইবাৰ উঠি পৰি লাগিছে। তাৰ পাছতেই লিষ্টত নাম আছে জুৰি শৰ্মা বৰদলৈ। এসময়ৰ কংগ্ৰেছৰ নামী দামী নেত্ৰী জুৰি শৰ্মা বৰদলৈ আকৌ দিছপুৰীয়া হোৱাৰ আশা পুহি ৰাখিছে। 2016 চনত নিজৰ সপোন পূৰণ কৰিব নোৱাৰিলেও 2024ত দিছপুৰৰ বাসিন্দা হ'ম বুলিয়ে পশ্চিম গুৱাহাটীৰ হৈ মন মেলিছে। ঋষিৰাজ হাজৰিকাৰ নাম নললে যেন প্ৰতিবেদনটোৱে আধৰুৱা হ'ব। সকলোৰে চকুত পৰি থকা এজন যুৱ নেতা হৈছে ঋষিৰাজ হাজৰিকা, যিয়ে নিজৰ কৰ্মৰে ৰাইজৰ হৃদয় জয় কৰিছে। নৱগঠিত ৰঙানদী সমষ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মন মেলিছে। এসময়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা ঋষিৰাজৰ যেন ব্যস্ততাৰ অন্ত নাই। ৰাজনীতিৰ লগতে সমাজ সেৱাতো জড়িত ঋষিৰাজ হাজৰিকা। নিৰ্বাচনৰ পূৰ্বেই পাইছে ৰাইজৰ পূৰ্ণ সমৰ্থন। ৰাইজে বিচাৰিলে কাষতে পোৱা ঋষিৰাজ আকৌ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্কও আছে। একেবাৰে শেষত নাম সাঙুৰ খাইছে হিমাংশু শেখৰ বৈশ্যৰ। বৰ্তমান হিমাংশু শেখৰ বৈশ্য বিজেপিৰ এগৰাকী যুৱ নেতা হৈ সকলোৰে মাজত জিলিকি পৰিছে। পলাশবাৰী সমষ্টিত চৰ্চাত আছে এতিয়া হিমাংশুৰ নাম। ইতিমধ্যে টিকট লাভৰ পূৰ্ণ সম্ভাৱনা লাভ কৰিছে যুৱ নেতাগৰাকীয়ে। এতিয়া প্ৰশ্ন হয়, দিছপুৰীয়া হোৱাৰ লক্ষ্যৰে সমষ্টিত এক্টিভ হোৱা 5 যুৱ নেতাৰ সপোন পূৰণ হ'বনে? হ'ব পাৰিবনে দিছপুৰৰ বাসিন্দা? ই সময়ত হৈ পৰিব লক্ষণীয় বিষয়। নিউজ ডেস্ক PB সংবাদ।